ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই মমি বৰামিকো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এটা নতুন ভিডিঅ'। আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে আপোনালোকৰ। আজি মই ফুৰিবলৈ আহিছোঁ, এয়া ঘৰৰ পৰা ওলাই আহিছোঁ আৰু কলৈনো আহিছোঁ আপোনালোকে চাই থাককচোন আৰু মই দেখাবলৈ চেষ্টা কৰিম সকলোবোৰ ক'ত আহিছোঁ কি কৰিম আৰু সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ঠিকে আছে, চাই থাকক আপোনালোকে। এতিয়া ভালকৈ পঢ়িহে আছে হয়নে নহয় ডিচি অফিচত। এতিয়া আমি ৰহা টোলগেট সাৰি আহিলোঁ আৰু ৰহা টোলগেটত ডিচি অফিচৰ মানুহে কাৰ্ড দেখালেই গুচি আহিব পাৰে আৰু আমি তেনেকৈ কাৰ্ড দেখাই গুচি আহিব পাৰিলোঁ। আৰু বাটত আহি থাকোঁতে ইমানেই বৰষুণ আৰু লগতে জুবিন গাৰ্গৰ গান ইমান ধুনীয়া লাগিছে, চাওকচোন আপোনালোকেও বহুত ভাল পাব চাই থাকক ভিডিঅ'টো মোৰ। এতিয়া আমি সোণাপুৰ টোলগেট সাৰি আহিলোঁ। সোণাপুৰ টোলগেটত একো নেচায় বুলি কৈছে, কিয়নো ভিনদেউ সদায় অফিচলৈ অহা যোৱা কৰিয়ে থাকে, চিনাকিয়ে হৈ গৈছেগৈ, সেইকাৰণে একো নেচালে আমি ধুনীয়াকৈ গুচি আহিব পাৰিলোঁ। আৰু এতিয়া আমি আহি যোৰাবাট পাইছোঁহি আৰু আমি এতিয়া যোৰাবাট পাৰ হৈ আহিলোঁ, খানাপাৰাই পাম আৰু এতিয়া সেয়া ভিনদেউৱে গাখীৰ লৈছে আৰু আমি গাড়ীৰ ভিতৰতে বহি আছোঁ আৰু অলপ পাছতে আমি ঘৰ পামগৈ আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। এই আমি গাড়ীৰ ভিতৰতে বহি আছোঁ, আমাৰ বোলে পুনি ঠাণ্ডা লাগি গৈছেগৈ, বৰষুণ বহুত বৰষুণ ধৰমতোলাৰ পৰা জাগিৰোডলৈকে আৰু তাত ঠাণ্ডা লাগি গৈছেগৈ আৰু গাড়ীত তাতে AC চলি আছিল যে সেইকাৰণে তাত পূৰা ঠাণ্ডা লাগি গৈছেগৈ। মোৰ চুৰণিখনে উৰিয়াই লৈ আছে আৰু এতিয়া পাপা বহি আছে। এতিয়া আমি পামগৈ আৰু অলপ সময় পিছত আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। কি ল'লে আহিছে কি ল'লে গাখীৰ কি ল'লে? ये गाखीर है और ये मिठाई है। থেংক ইউ। এয়া গাখীৰ আৰু মিঠাই লৈছে, এতিয়া খোৱাতহে জোৰে আৰু। पता चलेगा संडे दोपहर 3 से 4 और मिर्ची संडे सस्पेंस रिपीट शनिवार को सुबह 11 बजे से सिर्फ। আমি আহি আছোঁ, এতিয়া গুৱাহাটী পাইছোঁহি আৰু বা ঘৰলৈ আহিছোঁ। এয়া ভিনদেউৰ লগতে আহি আছোঁ, আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো চাই। এয়া আমি এতিয়া গুৱাহাটী পাই গৈছোঁহি, আমাক স্বাগতম জনাইছে। এয়া চাওকচোন, ৱেলকাম টু গুৱাহাটী। দেখিছেনে ইমান ধুনীয়া ফুট ব্ৰিজখন আৰু বহুত ভাল লাগে এই ব্ৰিজখন। আৰু আমি পাই গ'লোঁহি গুৱাহাটী এতিয়া আৰু বাৰ ৰুম পাবলৈ আৰু বেছি সময় নাই, চাই থাকক আপোনালোকে ভিডিঅ'টো।
ৰাতিপুৱা পিছদিনাখন মানে ইয়াৰ পৰা হেৰি লৈ গ'লো লুচি চুচি লৈ গ'লো ৰাতিপুৱা ইয়াৰ পৰা আছে সুধিছে ভণ্টি ঘৰত নাই নেকি অঁ ৰাতিও খাইছ দিনতো খাইছ আপোনালোকে খাই ভাল লাগে আপোনালোকে টকা লওঁ সুধিবতো মানুহে আমি এতিয়া পাইছোহি আৰু অকণমান আছে আৰু এইজনী এতিয়া লেকচাৰ মাৰি মাৰি আহি আছে আমি এতিয়া ক'ত পালোহি কৈ দে আমি এতিয়া বাহঁতৰ ঘৰত নন্দনগিৰি পথ নন্দনগিৰি পথ পাই গ'লোহি বাইলেন নম্বৰ 3 অঁ এয়া পাই গ'লোহি আৰু আমি এতিয়া আমি আহিছোঁ আজি গুৱাহাটীলৈ ভিনদেউৱে আমাক লৈ আহিলেগৈ ভিনদেউ অফিচ কৰি পেলাই আমাক সন্ধিয়া সময়ত লৈ আহিলেগৈ আৰু এতিয়া আমি গুৱাহাটী পাইছোঁহি আৰু মোৰো গুৱাহাটীত কিবা এটা কাম আছে সেইকাৰণে আহিলোঁ আৰু আমাৰ বাহঁত গৈছিলে দিল্লীৰ পৰা ঘূৰি আহিলেগৈ আৰু সেইকাৰণে আমি আহিছোঁ আৰু এতিয়া আমাৰ কাকা আমি তিনিটা আহিছোঁ আৰু বাহঁত কোন কোন গৈছিলে দিল্লীলৈ কৈ দে বা ভিনদেউ আইতা বা আৰু আমি ঘৰত আছিলোঁ নগাঁও ঘৰত আছিলোঁ সেইকাৰণে আমি এতিয়া গুৱাহাটীলৈ আহিছোঁ ন গুৱাহাটীলৈ আহিছোঁ ঠিকে আছে চাই থাকিব ভিডিঅ'টো বাই বাই টাটা গুড নাইট নাই হোৱা এতিয়া গুড নাইট দিব এতিয়া ভিনদেউ গৈছে সৌখন হোটেললৈ ডেকা হোটেললৈ কিবা এটা আনিবলৈ গৈছে আৰু আমি সেইকাৰণে গাড়ীতে বহি আছোঁ কি আনে আপোনালোকক দেখাই থাকিম বাৰু চাই থাকিব আপোনালোকে এতিয়া মাংস মাংস পেকিং মাংস আমাৰ লোকেল আছে আৰু হাঁহ আছে লোকেল মুৰ্গী আছে আজি মানে আমাক হোটেলৰ পৰাহে খুৱাব আৰু এয়া আহি গ'ল আমাৰ বস্তু আৰু ঘৰত খুলি পেলাই দেখাই থাকিম আমি ঘৰ পাই যাম এতিয়া চাই থাকিব এয়া আমি পাইছোঁহি আৰু ওপৰলৈ উঠি আহিছোঁ আহি পাই গ'লোহি আমাৰ গেট খোলাই আছে আজি পাই গ'লোহি খুলিবলগীয়া নহ'ল আজি পাই গ'লোহি হোৱা ওলাই আহিছে দৰ্জা খুলি দিল্লীৰ পৰা অহা মানুহ এতিয়া গুৱাহাটীত মন বহিছেনে নাই এয়া দুবিধ মাংস এইটো হাঁহ এয়া চিকেন আৰু এয়া আলু পিটিকা আৰু কি বনাইছে দেখা দিয়াহি এয়া নেমু দেখিছোঁ আৰু কি বনাইছা দেখা দিয়াহি দেখাই দিয়া এয়া দালি আজি ভাত এনেকৈ আৰু মাংস ৰেডিমেড হোটেলৰ পৰা আনিছে খোৱাতহে যোৰ আৰু পিছদিনাখন ৰাতিপুৱা আৰু যোৱাকালি ৰাতি আৰু ভিডিঅ' কৰা নহ'লে কিয়নো আহি পোৱা দেৰি হ'ল আৰু খোৱা বোৱা কৰি আমি শুই থাকিলোঁ সোনকালে এতিয়া ৰাতিপুৱা এয়া ভিনদেউৱে মাছ লৈছে ঘৰতে আৰু ঘৰলৈকে বেপাৰী আহিছে আৰু ঘৰতে মাছটো কাটি থৈ যাব আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো মই বাৰ ঘৰলৈ আহিছোঁ আপোনালোকে নিশ্চয় গম পালেই গুৱাহাটীতে থাকিলোঁ আৰু গুৱাহাটী আহি পোৱা দুদিন ঠিকেই গ'ল আৰু দুদিনৰ পাছতে অলপ পাপাৰ গাটো অসুস্থ হ'ল এয়া হস্পিটেলত এডমিট কৰাব লগা হ'ল দুখনমান ফটো মাৰি থৈছিলোঁ এয়া আপোনালোকক দেখাইছোঁ আৰু মন চন ভাল নহ'লে ভিডিঅ' কৰা নহ'লে আৰু আমি হস্পিটেলতে থাকিব লগা হ'ল 4 দিন আৰু এতিয়া সুস্থ হৈছে ঘৰলৈকো আনিলোঁ কিন্তু সেই ভিডিঅ'টো বহুত দিনতে কৰা হৈছিলে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আৰু যিকণ আছিলে সেইকণকে আপোনালোকক দেখাই দিলোঁ আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যিসকলে চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ চাই থাকিব বাই বাই